দিয়াই ৰচনা কৰা এইটো এটা সংবাদহে বাস্তৱত তেনেকুৱা ধৰণৰ এতিয়ালৈকে তেনেকুৱা হোৱা নাই আলোচনা বিলোচনা চলি আছে হয় কথাটো সঁচা কিন্তু কোনে কিমানত খেলিব কিমানটা সিট কাক দিয়া হ'ব এই বিষয়টো এতিয়ালৈকে চূড়ান্ত পৰ্যায়ৰ আলোচনাত আমাৰ সিদ্ধান্ত লোৱাটো হোৱা নাই এইবিলাক মিডিয়াত যিখিনি ওলাইছে সেইবিলাক মিডিয়াই ৰচনা কৰা মিডিয়াই ফ্ৰেম কৰা এটা সংবাদহে সেইবিলাক আমি আমাৰ কৰ্মীসকলে বা আমাৰ যিসকল ছাপৰ্টাৰ আছে তেওঁলোকে সত্য ঘটনা বা সঠিক বুলি ধৰি ল'ব নালাগে সময়ত যিখিনি হ'ব যি সিদ্ধান্ত হ'ব আমি ৰাইজক জনাম মিডিয়াৰ যোগেদি আমাৰ ছাপৰ্টাৰ কৰ্মীসকলক আমি জনাই দিম সিদ্ধান্ত UPPL কেনেকৈ ল'ব নল'ব তেওঁলোকে সেইটো জানিব তেওঁলোকৰ ষ্ট্ৰেটেজি পলিচি হিচাপে আগবাঢ়িব এতিয়ালৈকে তেখেতসকলে দিল্লীত NDAৰ লগত আছে অসমত মন্ত্ৰীসভাত NDA হিচাপে আছে কিন্তু এতিয়া BTC অঞ্চলৰ যিটো ৰাজনীতিৰ ঘটনা ৰাজনীতিৰ যিটো পৰিস্থিতি সেইটো বেলেগ ইয়াত BPF আৰু UPPLৰ মাজত মিল নাই UPPL BJPৰ লগত হয়তো এটা সম্পৰ্কও আছে বা BPF BJPৰ লগত সম্পৰ্কও আছে কিন্তু ঘটনাটো হ'ল যে BTC অঞ্চলৰ ৰাজনীতিৰ পথাৰখনত UPPL BPFৰ মাজত যেহেতু মিল নাই গতিকে এইটো এটা নিমিলা এটা অংকৰ নিচিনা হৈ আছে গতিকে আমি UPPLৰ কথা ক'ব নাযাওঁ আমি BPFে আজি যিটো আমি আমাৰ মাজত চৰ্চা হৈ আছে BTC অঞ্চলত যিমানখিনি সিট আছে MLA সমষ্টি আছে এই গোটেইকেইটা সমষ্টিত BPFে খেলিবৰ কাৰণে কাম কৰি আছে কুচকাৱাজ চলাই আছে আৰু আমি প্ৰত্যেকটো সমষ্টিতে আমাৰ কেণ্ডিডেটক জিকাই লৈ যাব পাৰা সেইখিনি আমাৰ শক্তি আছে যেহেতু আমি আমাৰ কথাহে জানো আমি UPPL কথা মানে একো নাজানো আৰু মই ক'বলৈও নাযাওঁ এতিয়া ঘটনাটো হ'ল যে আমি আমাৰ হেজাৰ লাখ নিবনুৱা যুৱক যুৱতীসকলক এতিয়া চৰকাৰীভাৱে চাকৰি দিব নোৱাৰোঁ আমাৰ অঞ্চলত যেহেতু কোম্পানী নাই কল কাৰখানা নাই ইণ্ডাষ্ট্ৰী নাই কিন্তু নিবনুৱা সমস্যা এতিয়া দিনক দিনে বাঢ়ি আছে সেইটো হয়তো ঘটনা মানুহবিলাকৰ আৰ্থিক অৱস্থা লাহে দিনক দিনে বেয়াৰ পালে গতি কৰি আছে জীয়াই থকাটো সবৰ কাৰণে এতিয়া বহুত কঠিন হৈ আছে গতিকে আমি এই মানৱ সম্পদটো যোগাত্মক ইতিবাচক আৰু আমাৰ সৃষ্টিমূলক কামত ব্যৱহাৰ কৰিবৰ কাৰণে আমি কি উপায়েৰে কি এটা ইয়াত আমাৰ অনুষ্ঠানৰ দৰকাৰ সেইবিলাক চাই চিতি আমি আমাৰ জব অৰিয়েণ্টেড কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানবিলাক স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা হাতত ল'ব লাগিব ইয়াৰ কাৰণে আমি বাহিৰা যিবিলাক মানে হেৰি আছে অনুষ্ঠান প্ৰতিষ্ঠান আছে কোম্পানীসমূহ আছে প্ৰয়োজনত তেখেতসকলৰ লগত এটা বুজা পৰাৰ চুক্তিত আমি মানে সোমাই এটা MOU কৰাৰ দ্বাৰা দি আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলক চাকৰি দিব পৰা জীয়াই থাকিবৰ কাৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা সেল্ফ সাফিচিয়েণ্ট হ'ব পৰা ধৰণৰ সেল্ফ এমপ্লয়মেণ্টৰ সুবিধা দিব পৰা ধৰণৰ শিক্ষা দীক্ষা দিয়াৰো ইয়াৰ অনুষ্ঠান প্ৰতিষ্ঠান খোলাৰ ব্যৱস্থা কৰিব লাগিব আৰু এইখিনি এতিয়া যিহেতু স্কিল ডেভেলপমেণ্টৰ পৰা যথেষ্ট ব্যৱস্থা দিয়াৰ সুযোগটো আছে আৰু এই সুযোগটো আমি ল'বৰ কাৰণে আগবাঢ়িছোঁ কিয়নো আমাৰ ওচৰত যেহেতু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই ধৰণৰ এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰাৰ দ্বাৰা দি লাখ নিবনুৱা যুৱক যুৱতীসকলক रोजगार দিয়াৰ কাৰণে এটা ব্যৱস্থা তেওঁলোকে মানে আৰম্ভ কৰিছে সেইখিনি ব্যৱস্থা সেইখিনি সুযোগটো আমিও আমাৰ মাজত আমাৰ অঞ্চলত আনিব লাগিব ইয়াৰ কাৰণে এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে সেইটো সোনকালে চূড়ান্ত ৰূপ দিয়াৰ এটা পৰ্যায়ত আমি লৈ গৈ আছোঁ সমষ্টিত মানে এতিয়া আমাৰ হাইকমাণ্ড কেন্দ্ৰীয় কমিটিয়ে কোনটো সিদ্ধান্ত ল'ব তেওঁলোকে সময়ত নিশ্চয় ফাইনাল এটা চূড়ান্ত ৰূপ দিব এতিয়া আমি বা মই খেলিব লাগে বা কোনোবা খেলিব লাগে বুলি এইটো আমি ক'লে নহ'ব বা কোনোবা ক'লেও নহ'ব গতিকে দলৰ হাইকমাণ্ডৰ সিদ্ধান্তৰ ওপৰত আমি নিৰ্ভৰ কৰি তেখেতৰ ওপৰত আমি আস্থা বিশ্বাস ৰাখি পেলাই ৰাজনীতিটো কৰিব লাগিব নিজৰ ইচ্ছামতে কোনেও মানে কেণ্ডিডেট হ'ব বুলি কোৱা বা পাম বুলি কোৱা সেইটো সত্য নহয় বা সেইটো সঠিক নহয় গতিকে আমাৰ মাজত এতিয়া কোনো সমষ্টিৰ কেণ্ডিডেট এতিয়ালৈকে যেহেতু বাছনি প্ৰক্ৰিয়া হোৱা নাই সময়ত কেণ্ডিডেট বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আমি লাহেকৈ গম পাম যে কোনটো সিটত কোনটো সমষ্টিত কাক প্ৰক্ষেপ কৰা হ'ব কোনে খেলিব নেখেলিব এতিয়ালৈকে বৰ্তমান সমষ্টিৰ কাৰণে কাকো তেনেকুৱা ধৰণৰ কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰা নাই আৰু কেণ্ডিডেট হিচাপে থিয় হ'বৰ কাৰণে তেনেকুৱা ধৰণৰ কেণ্ডিডেট আমাৰ ওচৰত বা আমাৰ মাজত তেনেকুৱা ধৰণৰ কোনেও মানে নিজে দাবী কৰা ব্যক্তিও আমাৰ মাজত নাই গতিকে কেন্দ্ৰীয় কমিটিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব সিদ্ধান্ত UPPL কেনেকৈ ল'ব নল'ব তেওঁলোকে সেইটো জানিব তেওঁলোকৰ ষ্ট্ৰেটেজি পলিচি হিচাপে আগবাঢ়িব
এতিয়ালৈকে তেখেতসকলে দিল্লীত NDAৰ লগত আছে, অসমত মন্ত্ৰীসভাত NDA হিচাপে আছে, কিন্তু এতিয়া BTC অঞ্চলৰ যিটো ৰাজনীতিৰ ঘটনা, ৰাজনীতিৰ যিটো পৰিস্থিতি সেইটো বেলেগ। ইয়াত BPF আৰু UPPLৰ মাজত মিল নাই। UPPL BJPৰ লগত হয়তো এটা সম্পৰ্কও আছে বা BPF BJPৰ লগত সম্পৰ্কও আছে, কিন্তু ঘটনাটো হ'ল যে BTC অঞ্চলৰ ৰাজনীতিৰ পথাৰখনত UPPL BPFৰ মাজত যিহেতু মিল নাই, গতিকে এইটো এটা নিমিলা এটা অংকৰ নিচিনা হৈ আছে। গতিকে আমি UPPLৰ কথা ক'ব নাযাওঁ, আমি BPFে আজি যিটো আমাৰ মাজত চৰ্চা হৈ আছে, BTC অঞ্চলত যিমানখিনি চিট আছে, MLA সমষ্টি আছে, এই গোটেইকেইটা সমষ্টিত BPFে খেলিবৰ কাৰণে কাম কৰি আছে, কুচকাৱাজ চলাই আছে, আৰু আমি প্ৰত্যেকটো সমষ্টিতে আমাৰ কেণ্ডিডেটক জিকাই লৈ যাব পৰা সেইখিনি আমাৰ শক্তি আছে। যিহেতু আমি আমাৰ কথাহে জানো, আমি UPPLৰ কথা একো নাজানো আৰু মই ক'বলৈও নাযাওঁ। এতিয়াই ৰচনা কৰা এইটো এটা সংবাদহে, বাস্তৱত তেনেকুৱা ধৰণৰ এতিয়ালৈকে তেনেকুৱা হোৱা নাই। আলোচনা বিলোচনা চলি আছে, হয় কথাটো সঁচা, কিন্তু কোনে কিমানত খেলিব, কিমানটা চিট কাক দিয়া হ'ব, এই বিষয়টো এতিয়ালৈকে চূড়ান্ত পৰ্যায়ৰ আলোচনাত আমাৰ সিদ্ধান্ত লোৱাটো হোৱা নাই। এইবিলাক মিডিয়াত যিখিনি ওলাইছে সেইবিলাক মিডিয়াই ৰচনা কৰা, মিডিয়াই ফ্ৰেম কৰা এটা সংবাদহে। সেইবিলাক আমাৰ কৰ্মীসকলে বা আমাৰ যিসকল ছাপৰ্টাৰ আছে তেওঁলোকে সত্য ঘটনা বা সঠিক বুলি ধৰি ল'ব নালাগে। সময়ত যিখিনি হ'ব, যি সিদ্ধান্ত হ'ব আমি ৰাইজক জনাম, মিডিয়াৰ যোগেদি আমাৰ ছাপৰ্টাৰ কৰ্মীসকলক আমি